নমস্কাৰ বন্ধু বান্ধৱীসকল, কলংপুৰী আড্ডাৰ অন্য এটি লোক সংস্কৃতিৰ লগত জড়িত ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। খন্তেক আগতে আপোনালোকে যিটো ভিডিঅ' দৃশ্যাংশ উপভোগ কৰিলে, সেই ভিডিঅ' দৃশ্যাংশত যিটো বাদ্যযন্ত্ৰ বাদন কৰি আছে সেইটো যিসকল লোকে চিনি পায়, হয়তো তেওঁলোকে এই বাদ্যযন্ত্ৰবিধৰ নাম কি হয় ধৰিব পাৰিছে। অসমীয়া লোক সংস্কৃতিত বিয়া সভাবোৰত এই বৰঢোল বাদ্যযন্ত্ৰটো এটা সময়ত এটা অবিচ্ছেদ্য অংগ আছিল, কিন্তু সময়ৰ ধামখুমীয়াত সময় অগ্ৰগতিৰ লগে লগে এই বৰঢোল বাদ্যযন্ত্ৰ প্ৰায় অসমীয়া সংস্কৃতিৰ পৰা প্ৰায় বিলুপ্ত প্ৰায় অৱস্থা হৈছে। কিন্তু কিছু অনুষ্ঠানত এই বৰঢোল বাদ্যটো বাদন কৰা বহু ব্যক্তি এতিয়াও আমাৰ অসমীয়া লোক সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তি আমাৰ সমাজত আছে। তেনে এটি বাদ্যযন্ত্ৰৰ বাদন, বৰঢোল বাদন আপোনালোকক এই ভিডিঅ'টিৰ যোগেদি আগবঢ়াব বিচাৰিছোঁ। আহক তেন্তে আমি ভিডিঅ'টি উপভোগ কৰোঁ।